ছোৱালী তুই এতিয়া ঢিটিঙালি কোবাই খোৱা সময় নেকি তই যে ঢিটিঙালি কোবাই ফুৰিছগে তোৰ বকিবলৈ হ'লে নে ঘৰখনৰ কাম এখন কৰিব নোৱাৰ মইনো কি কাম নকৰাকৈ আছোঁ নে কিনো ইমান যে বকি থাক তোক বিয়াহে দি দিব লাগিব তোৰ লগৰকেইজনীকৈ ল'ৰা মাক হ'লগৈ তই একদম খেলি ফুৰিবলৈ সময় আছে তোৰ এতিয়া ক'লেনো বিয়া দিবি মোক মই নাযাওঁ বিয়া দিলেও মই একদম ভাল ল'ৰা লাগিব ধুনীয়া ল'ৰা এটা লাগিব মোক আৰু মই আমাৰ ঘৰতো যেনেকুৱা সেনেকুৱা মানুহ হ'লে মই নাযাওঁ দুখীয়া মানুহৰ ছোৱালী দুখীয়া ঘৰলৈকে যাব লাগিব ক'লৈ যাবি মোক একদম ধনী মানুহ লাগিব ধুনীয়া তাতে তাই কেনে ধনী মানুহটোৱে নিব ভালে ভালে ভিতৰলৈ ভিতৰত কিবা কিবি কাম কৰহি এনেকৈ খেলি থাকিলে নহ'ব নহয় একো কাম বন কৰিব নাজানে এই পিছত এটালৈ গ'লে মানে মুখে দুখিব মাকজনী কেনেকুৱা বুলিব নিশিকালে কাম বন কাম কৰহি নহ'লে পঢ়ি অকণমান বাহিৰৰ কিতাপবোৰ অকণমান পঢ়িব নোৱাৰ কিনো কাম আছে জানো কৰিহে লওঁগৈ কাম কৰিব নেজানো বুলি কৈ থাকে কৰিয়ে থাকোঁ কাম সদায় ঘৰ সৰা পানী অনা আৰুনো কি কৰিম সদায় কাম কৰিয়ে থাকোঁ এজনী মাহী মানে নিজৰ মানে জানো এইজনী ইমান টেকটেকাই থাকে দে মই হাঁহি দিওঁ বকি বকি হাঁহি থাকিব নালাগে পাছফালে কাম কেইটামান আছে কৰি লওঁ ইমান ধুনীয়াকৈ থাকিবলৈ বিচাৰোঁ এইবোৰ হাৰিবলৈ মন নাযায় চবৰে ঘৰ পকা আমাৰ এইটো ঘৰ মোৰ হাৰিবলৈ মন যায় কেঁচা ঘৰটো ইমান ধূলি উৰে মোৰ একদম পকা ঘৰ এটা হাৰিবলৈ মন যায় ফোন কৰিছে ৰ'বা মা আছে অকণমান আঁতৰলৈ গৈ লওঁ এই ভাগৰ কি হ'ল এই কেলৈ দব কেইডাল মাৰি গৈছে বুজি নোপোৱা নি কথা মায়ে কোৱা মোৰ যে ঘৰত থাকি থাকি একেবাৰে বেয়া লাগিছে জানা অকণমান ওলাই যাওঁ লাগিছে তুমি যাবা নি লৈ যাবাচোন মোক অকণমান উলিয়াই এই মানে কাৰোবাক ভাল পাই আছে কথা পাতি আছে মুখে কোৱা নাই তাই মই এনেই চিন্তা কৰি আছোঁ দৰা দেখামকৈ ধনী ল'ৰাই ভাল পাব পাৰে চাগে দুখীয়া মানুহলৈ নাযাওঁ কৈ থাকে নহয় তাই ধনী মানুহে চাগে চাই চিতিয়ে ভাল পাইছে আৰু এটা কথা ক'বলৈ আছে নহয় তোমাৰ মায়ে মোক বিয়া দি দিওঁ কৈছে নহয় ল'ৰা এটা চাইছে মই পলাই নাযাওঁ দেই যদি ঘৰত ক'বহি নোৱাৰা তেনেহ'লে মই মায়ে চাইডেটলৈকে গুচি যামগৈ পাতি থাকক কাৰ লগত কথা পাতে কয় নে নকয় চাওঁচোন বাৰু কি আজি কবাহি তেনেহ'লে তেতিয়াহ'লে আহিবা তুমি মই তোমালৈ ৰৈ থাকিম মোৰ তোমালৈহে যাবলৈ মন আছে অকল তুমি যে ধনী আমাৰ ঘৰ দেখিছা নেকি আহিবা তেনেহ'লে মা মানুহজন ক'লে চেচেই হ'ব আৰু কি হ'লো কেলে একা চেকাকে চিঞৰিছনো একো হোৱা নাই তই যে ইমান একা চেকাকে চিঞৰিছ এই মা বুলি ভয় লাগি গৈছিলে নহয় কেলেনো চিঞৰিছ বোলো একা চেকাকে কিবা ক'বলৈকে চিঞৰিছ বুলি ভাবিছিলোঁ লগৰ ছোৱালী এজনে ফোন কৰিছিলে আকৌ মোক এফালে যাবলৈ লগ ধৰিছে মোক ভাত কেইটামান দেগেচোন যা মা খাই লহি বাই দিওঁগৈ এথনি বা কৈ আছিলোঁ ভাত খাবলৈ খাই লহি তই বাগেচোন বৈ মই যাম নহয় তই বাৰী দেগে ভাতকেইটা খাই কাঁহীখন লৰালৈকে ধুইহে লওঁ বৰ ভাল হৈছিলে আজি ভাতকেইটা খাবলৈ কাঁহীখন ধুই লওঁ সি অহা আগতে নহ'লে আহিয়ে পাবহি আকৌ ধনী মানুহৰ ঘৰ ল'ৰা নহয় আমাৰ ঘৰটো পচন্দ কৰিব জানো আৰু ময়ো যেনেকুৱাজনী হৈ আছোঁ ঘৰত সাজি কাচি থাকিব লাগিব নহ'লে দেখিবলৈ ভাল নেদেখিব নহয় মোক আজিকালি ল'ৰাই আকৌ ভালজনীহে চকু দিয়ে ধনীবোৰলৈ পৰে দুখীয়াবোৰলৈ পৰে আমি আকৌ দুখীয়া নহয় ধনী মানুহলৈ পওঁ নে নপওঁ মোৰ সেইটো এটা চিন্তা হৈয়ে থাকে মায়ে দৰা এটা চাই দিম বুলি কৈ থাকে মই দেখাটোৱে ধনী সেইটো কাৰণে মই সেইটোলৈকে যাম বুলি ভাবিছোঁ কি যে কথাবোৰ ভাবি থাকোঁ আৰু মই কাঁহীখনকে ধুবলৈ থাকি গৈছে ভাবি খা তহঁতি এইবিলাক এখন কাঁহীহে এখনকে আকৌ নুধুলে আকৌ মায়ে বকি থাকিব নহয় ভাত খাই কাঁহীখনো নুধুৱে বুলি
মোৰ পৰা ধুবলৈ মন নাই নখ চখবোৰ বেয়া হয় মোৰ একদম চাফ চিকুণকৈ থাকিবলৈ মন যায় ধনী মানুহৰ অ' মা মোক আকৌ এবাৰ কাম চাম কৰিবলৈ কৈ নাথাকিবি মই আকৌ কাম চাম কৰি থাকিব নাই মই নিজে খোৱাখন ধুইয়ে আনিলোঁ একদম সাজি কাচি ধুনীয়াকৈ থাকিমহে আৰু মোৰ আজি বিশেষ হ'বলগীয়াজন আহিব